ডিম্পুই যদি তোমাৰ লগত মুখে দিবা তো মন ভাস কৰে নহয় আৰু কিমান ৰখাব আমাক আমি ৰৈ আছো ওলা আপ এই দোস্তো हेलो दोस्तों वेलकम बैक टू माय न्यू वीडियो। तो गाइस आज वीडियो तो ब्लॉग वीडियो तो गेमिंग वीडियो आज নহয়। तो गाइस আমাৰ গাঁৱত ডিম্পু বৰাক মাতছে কাষতে তো আমি চাবা যাম বুলি ভাবিছো আপোনালোকক দেখাম তো সকলোৱে চাই থাকিব একদম লাষ্টলৈ। তো গাইস আমি একেতে যাম তো দেয়াৰ গাইস তো সকলোৱে যাম তো চাবা তো চাই থাকিব ভিডিওটো। গাইস মোৰ লগত যাব এবিও পিজে সিকে তাৰ পিছত ৰেড আৰু মিছ দিয়া। তো গাইস মই এখানে ফালতু করলো তো মোর লগত যাব চিন্ময় হৃদয় তাৰপিছত জ্যোতিৰ্ময় আৰু মিন্ময়। তো গাইস আমি এটা মন্দিৰত ৰখি আছো আৰু দুজন ফ্ৰেণ্ড আৰু কথা আছে তো আকালাগে যাম খসকাৰি যাম বেছি দূৰ নহয় তো একদম নলবেৰে ভাষাত ব্লগটো হ'ব। তো গাইস দে তো সকলোৱে চাই থাকো একদম লাষ্টলৈ। তো গাইস মই আৰু এটা কথা আপোনালোকক কইলাও যে আমি যিখন মিটআপ পাতিম বুলি ভাবিছিলো অল আসাম গেমিং ইউটিউবাৰ মিটআপ তো সেইখন আমি 8 মেত পাতিম বুলি ভাবিছিলো কিন্তু কিছুমান বিশেষ অসুবিধা আৰু বহুতৰ এক্সাম আছে তো সেইখন মিটআপ আমি পিছাম। তো গাইস মিটআপখনৰ ডেটটো আৰু প্লেসটো মই আপোনালোকক ভিডিঅ'ত জনাই দিম। তো আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখক কিয়নো মই সকলোকে জনাই দিম যে নতুন ডেটটো ক'ত হ'ব মিটআপখন আৰু সকলোবোৰ জনাই দিম। তো তোমালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো অল আসাম ইউটিউবাৰ মিটআপ বহুত ভাল লাগিব তো সকলোৱে আহিবা বুলি তো ফাইনালি গাইস আমি জায়গাটো আইভালো। তো গাইস ডিজাৰি গাঁৱত হৈছে আমাৰ বিহু অনুষ্ঠানখন। তো গাইস আপোনালোকক সকলোবোৰ দেখাবলৈ ট্ৰাই কৰিম। তো গাইস আপোনালোকে মানুহ চাওক। তো গাইস ডিজাৰি লক্ষ্মী মন্দিৰত হৈছে এই বিহু অনুষ্ঠানখন। তো গাইস এইটোৱে হৈছে আমাৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ ডিজাৰিৰ। তো গাইস ইয়াতে ডিম্পুদা আহিব আমাৰ আৰু লগতে গায়কো আছে। তো আপোনালোক সকলোবোৰ দেখাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে এইখন হৈছে আমাৰ ডিজাৰি লক্ষ্মী মন্দিৰৰ গেট। তো আপোনালোকে গাইস চাই লওক। তো আপোনালোক সকলোবোৰ দেখাবলৈ ট্ৰাই কৰিম। মনমৰ ডিম্পুদাও আহিব আৰু লগতে কেইটামান গায়কনী আছে তো সকলোকে দেখাবলৈ ট্ৰাই কৰিম। তো চাই থাকিব। तो गाइस मोर तो लोगों लग पालो तो लग दे कि तो है गाइस प्लीज लाइक सब्सक्राइब एंड शेयर आसाम गेमिंग एंड मेरा रिएक्शन है विशाल ब्लॉग फ्री फायर टू गाइस उसको भी जाके लाइक करो सब्सक्राइब करो और शेयर कर दो प्लीज गाइस। तो गाइस जाके भाई का चैनल भी सब्सक्राइब करना ओके। তো গাইস ফেশন শো চলি আছে মানে অসমীয়াত ক'ব গ'লে সাজপাৰ প্ৰতিযোগিতা। তো গাইস তোমালোকক মই দেখাবলৈ ট্ৰাই কৰিম। তো বেছি মানুহৰ দেখাব নোৱাৰিম তো 7টা মানত ট্ৰাই কৰিম কিয়নো বেছি দেখালে বহুত হৈ যাব। তো ফাষ্ট ফৰত কৰি দিম ভিডিঅ'টো তোমালোকে 4টা মানৰ ফেশন শো চাই লোৱা। তো গাইস এইখনে হৈছে আমাৰ ডিম্পুদাৰ বিখ্যাত এল্টো গাড়ীখন। তো গাইস আপোনালোকে এল্টোখনে চাই লওক। তো ডিম্পুদাক দেখাব ট্ৰাই কৰিম। তো পাৰো না নোৱাৰো সেইটো নাজানো কিন্তু গাইস তোমালোকক মই ডিম্পুদাৰ এল্টো গাড়ীখনে তোমালোকক দেখাই দিছোঁ। তো গাইস এইটো ঘৰতে আছে ডিম্পুদা বৰ্তমান। তো অনুষ্ঠানলৈ যোৱা নাই ডিম্পুদা। তো বৰ্তমান ঘৰটোতে আছে গাইস মানুহ চাওক। তো সকলোৱে ডিম্পুদাৰ লগত সেলফি উঠাৰ আশাতে সকলোৱে আছে। তো গাইস চলি গিলে ডিম্পুদাৰ লগত ফটো উঠা নাপায়। ডিম্পুদাৰ গাড়ীখনৰ লগতে ফটো উঠি আছে গাইস চাওকচোন গাইস চলি গিলাৰ কাণ্ড। তো গাইস আমি সকলোৱে এটা আশাতে ৰখি আছো যে এটা সেলফি মাৰিব আৰু ডিম্পুদাৰ লগত। তো সকলোৱে বহুত মানুহ এটা ৰখি আছে। তো গাইস বহুত আশাতে ৰখি আছো কিন্তু দেখা পাম বুলি আশা নাই। তো গাইস লগ পাম বুলি বহুত আশা কৰিছিলো কিন্তু এটা বহুত চলি ৰখি আছে কিন্তু গাইস আমি দেখা নাপাম বুলি ভাবিছো। আৰু কিমান ৰখাব আমাক আমি ৰৈ আছো ওলা আপ। তো গাইস আমি ডিম্পুদাক লগ পাম বুলি বহুত আশা কৰিছিলো কিন্তু গাইস আমাক যাব দিয়া নাই। তাৰমানে বহুত মানুহ হৈ আছে কিন্তু আৰু এটা কথা গাইস মই ক'লো এটা দাদাক যে মোৰো এটা ইউটিউব চেনেল আছে অলপমান ছাবস্ক্ৰাইবাৰ আছে ডিম্পুদাৰ লগত এটা ফটো উঠাই খুজো কিন্তু নাই গাইস এইবিলাক আমি বেলেগ মই ডিম্পুক তো লগ পাব নহয় এতিয়া বৰ্তমান মই খবৰ কৈছো নহয় কি নহয় জানো না ইন্টাৰভিউ নহয় ডিম্পুই যদি তোমাৰ লগত মুখে দিবা তো মন ভাস কৰে নহয় এটা ফটো তো না মই খবৰ কৈ আছো ভাই ইউটিউবত তো বেলেগ কৰা যি নহয় না। তো গাইস বহুত চেষ্টা কৰিলো বহুতে চেষ্টা কৰিছো কিন্তু গাইস নাই
একদম সমতা আমাৰ নাই আৰু চেষ্টা কৰা তাৰমানে গাইছ আমি ইমান চেষ্টা কৰিছোঁ যে আমাক নিদিলাক এটা চেল্ফি তুলিব নিদিলাক ডিম্পুদা অলপ তো বৰ্তমান গাইছ ডিম্পুদা আমাৰ বিহু অনুষ্ঠানত উপস্থিত হৈ গ'ল তো গাইছ এইজনে হৈছে ডিম্পুদা গাইছ গাড়ীত আহি আছে তো গাইছ ৰ'ব মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো বহুত মানুহ গাইছ ভিৰ তো গাড়ীখন চাগে আহিব পৰা নাই মানুহে গাইছ আপোনালোকে দেখিলে গম পাব সকলোৰে এটাই হেঁপাহ ডিম্পুদাৰ লগত চেল্ফি উঠা ডিম্পুদাক মাতা ডিম্পুদাৰ লগত হেণ্ডশ্বেক কৰা গাইছ মোৰো সেইটোৱে হেঁপাহ কিন্তু হেঁপাহটো হ'বনে নহয় তো এইটো গম নাপাওঁ তো চাওঁ গাইছ তো এইজনে হৈছে ডিম্পুদা তো গাইছ আপোনালোকে চাই লওক ডিম্পুদাৰ বিখ্যাত হাঁহিটো আমার কাছে প্ৰথমতে বহুত বহুত ধন্যবাদ এই দিজাৰী আঞ্চলিক বিহু কমিটিক মোক ইমান সন্মানেৰে ইয়াত নিমন্ত্ৰণ জনালে আৰু ময়ো আহিলোঁ আমাৰ মিন্ময় ভাইৰ লগততো মই আহিয়ে থাকোঁ ঘৰত আহিয়ে থাকোঁ আৰু ইয়াত তেনেকৈ আহি বহুত ভাল লাগিছে আৰু যিটো চিষ্টেম কৰিছে কাৰণ মইতো কোনো গায়ক নহয় কোনো ডেন্সাৰ নহয় কি কৰিম মই এতিয়া গান চান গাব পাৰিলোঁ কিন্তু ইয়াত কিবা প্ৰশ্ন চিষ্টেম কৰিছে ডিম্পুৰে প্ৰশ্ন কিন্তু এইটো 10 মানৰ মোৰ নামটো নহয় ভাই মোৰ 10টো আছে মোৰ 10টো এনেকৈ ৰেডি কৰোঁতে চলি যাব এতিয়া কি কৰিব লাগে মানে এটা প্ৰশ্ন আছে যে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ ছাকচেছ মানে আপোনাক ক'ব গ'লে আমাৰ সফলতাৰ সংজ্ঞা কি হোৱাট ইজ দ্য ডেফিনেশ্যন অফ ছাকচেছ মই মানে এইখন জ্যেষ্ঠ নাগৰিক নহয় মই এইখন মানে সেই কুৱেশ্যনৰ এনচাৰ দিবলৈ কিন্তু মোৰ মতে সেয়ে আৰু যেতিয়া মানুহ ধৰক সুখী থাকে আৰু এটা কামত ধৰক মই ইয়াত আহিছোঁ খুব ভাল লাগিছে সুখী আছোঁ এতিয়া বৰ্তমান সময়ৰ কাৰণে মই ছাকচেছ অহাকালিলৈকে কি হয় নাজানো আৰু এই মোৰ মতে ডেফিনেশ্যন ছাকচেছ হয় থেংক ইউ লাইফত চেকেণ্ড অপশ্যন ৰাখিব লাগে মানে আপুনি এটা ভাল পাই আছে সেইটো আপোনাৰ কেনেকৈ গ'লে আৰু যদি আপুনি এটা কান্দিব লগা নহয় লাইফত চেকেণ্ড অপশ্যন আৰু এটা ভাল পাই দিব ইয়াৰ ওপৰত ডিপেণ্ড দিব হয়তো মোৰ প্ৰশ্ন নাই নাই সেইটো মোৰ মানে সেই নাছিলে মেইন মানে সেইটো যে মই কৈছিলোঁ কি সদায় মানে এটা বেলেগ এটা অপশ্যন ৰাখিব লাগে এতিয়া ধৰক কোনোবাই ডক্টৰ হ'ম বুলি সৰুৰ পৰা পঢ়ি আছে কিন্তু এনেকুৱা এটা মাইণ্ডত ৰাখিব লাগে যে মই ডক্টৰ হ'ব নোৱাৰিলে মই এইটো হ'ম তেতিয়া মানে মানুহজন ডিমটিভেট নহয় এতিয়া যদি কোনোবাই ডক্টৰ হ'ম বুলি ভাবিছে কিবা কাৰণত ডক্টৰ নহয় তো এই বহুত মানে হেৰি হৈ যাব না তেনেকুৱা অৰ্থত কৈছিলোঁ কিন্তু বহুতে এইটো ছেকেণ্ড অপশ্যন কৰি পেলালে ঠিক আছে তো ডিম্পুদাৰ অনুষ্ঠান খতম হ'ল তো গাইছ সকলোৱে এটা আশাৰে ৰৈ আছে যে ডিম্পুদাৰ লগত এটা চেল্ফি উঠিব পাৰে তো গাইছ চাওকচোন মানুহ তো সকলোৰে এটাই হেঁপাহ যে চেল্ফি এটা উঠিব পাৰে তো গাইছ ডিম্পুদাৰ অনুষ্ঠান খতম তো ডিম্পুদাৰ ঘৰত গ'ল তো গাইছ আমাৰো ভোক লাগিল তো ভাবিলোঁ কিবা এটা খাই লওঁ তো গাইছটো জানাই যে ঘুগনি হৈছে মেইন তো আমি 2 প্লেট ঘুগনি অৰ্ডাৰ দিছোঁ তো 2 প্লেট খাই লওঁ তো
তো গাইজ বৰ্তমান আমি ঘৰক যাই আছো। তো গাইজ তোমালোকেতো গম পালাই যে আমি ডিম্পু তাক লগ নাপালো। তো বহুত বেয়া লাগিল। তো লগ পাম বুলি গৈছিলো, দেখা পালো কিন্তু চেলফি এটা উঠিব নোৱাৰিলো। তো গাইজ এইটোৱে বেয়া লাগিছে। তো তাৰপৰা গাইজ আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰোঁ। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তো প্লিজ ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা, যদি চেনেলটো প্ৰথম পাইছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো গাইজ তোমালোকক লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে জয় অসম, বাই বাই।